আৰু এটা নতুন ভিডিঅ' লৈ আমি আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে হয়তো গমে পাইছে যে আমাৰ শিক্ষা ব্যৱস্থাটো সলনি হ'বলৈ গৈ আছে। আমি যেনেদৰে সৰুৰ পৰা পঢ়ি আহিছোঁ, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, তেনেকৈ মেট্ৰিক, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত 3 বছৰৰ কাৰণে কোনোবাই যদি পঢ়ে ডিগ্ৰী, তেনেকৈ আমি আগবাঢ়ি গৈছিলোঁ। চ' এনেকুৱা ব্যৱস্থাটো আৰু নাথাকে, আমাৰ সলনি হ'ব। চ' এই সলনি যে হ'ব, এই সলনি প্ৰথম আমাৰ লাষ্ট হৈছিল 1986-ত। তাৰে পিছত 34 বছৰৰ মূৰত এতিয়া শিক্ষা ব্যৱস্থাটো সলনি হ'বলৈ গৈ আছে। আপুনি মই দেখাৰ দৰে আৰু মেট্ৰিক পৰীক্ষা আমি দেখা নাপাম। চ' এই নতুন শিক্ষা ব্যৱস্থাটোতনো কি আহিব, কি ভাল হ'ব, আৰু যদি কিবা আছে সেই বিষয়ত মই এইটো ভিডিঅ'ত কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিম। চ' দেৰি নকৰি ভিডিঅ'টো আহক আৰম্ভ কৰোঁ। যাৰ মাৰ্ক বেছি সি ভাল ছিট পাব, সি কলেজত ছিট পাব, আৰু যাৰ মাৰ্ক কম সি কোনো কলেজত ছিট নাপায় আৰু বা কোনো ইউনিভাৰ্চিটিত ছিট নাপায়। চ' তাৰ ফলত বহুত ষ্টুডেণ্ট মেণ্টেল ডিপ্ৰেশ্যনত ভোগে, আৰু ডিপ্ৰেশ্যনত ভোগাৰ পিছত তাৰ ফলত বহুত ষ্টুডেণ্ট ছুইচাইড পৰ্যন্ত কৰে। চ' এনেকুৱা এডুকেশ্যন ছিষ্টেমটো সলনি কৰিবলৈ নতুন এডুকেশ্যন পলিচি অনা হৈছে। আৰু বৰ্তমান আপুনি হয়তো আপোনাৰ শুনি ভাল নালাগিব পাৰে, কিন্তু মেট্ৰিক কোনো এটা পৰীক্ষা হৈ থকা নাই। মেট্ৰিক পৰীক্ষাৰ নামত মানে কি 500ৰ ভিতৰত 599 পৰ্যন্ত মাৰ্ক পাইছে। চ' এইটো আমি বৰ্তমান আপগ্ৰেড কৰিব হ'ল। আমি সেই আগৰ মেট্ৰিক বা আগৰ হায়াৰ ছেকেণ্ডেৰীৰ লগত আমি যদি তুলনা কৰি থাকোঁ, তেনেহ'লে আমি বৰ্তমান বিশ্বৰ লগত আন দেশৰ লগত আমি ফেৰ মাৰিব নোৱাৰিম। আৰু সেইকাৰণে মেট্ৰিক পৰীক্ষা সম্পূৰ্ণৰূপে সলনি হ'ব। মেট্ৰিক পৰীক্ষা উঠাই পেলাই 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ, মানে ক্লাছ 9ৰ পৰা ক্লাছ 12লৈ 8টা ছেমিষ্টাৰত ডিভাইড কৰি দিয়া হৈছে। আৰু এই 8টা ছেমিষ্টাৰ পাছ মানে ষ্টেপ বাই ষ্টেপ যাই পেলাইহে ডাইৰেক্ট মানে পাছ কৰিব পাৰিব, 12 পাছ কৰিব পাৰিব। আৰু তাৰপিছত যদি কোনোবাই ডিগ্ৰী কৰিব বিচাৰিলেও তাত 3 বছৰৰ সলনি 4 বছৰ হ'ব। কিন্তু যদি কোনোবাই এবছৰ কমপ্লিট কৰি কৰে, তেতিয়াহ'লে সি ডিপ্ল'মা পাব। 2 বছৰ কৰিলেও তেনেকুৱা ডিপ্ল'মা পাব, 3 বছৰ কৰিলে চাৰ্টিফিকেট পাব, আৰু 4 বছৰ কৰিলে কমপ্লিট ৰিচাৰ্চ চাৰ্টিফিকেট পাব। মানে কমপ্লিট ছিষ্টেমটো চেঞ্জ কৰি দিয়া হৈছে, আৰু এইটো ষ্টেণ্ডাৰ্ড মানে ইণ্টাৰনেশ্যনেল গ্ল'বেল ষ্টেণ্ডাৰ্ড কৰি দিয়া হৈছে ছিষ্টেমটো। চ' ইয়াক নথৈ আমি আনন্দিত, কাৰণ এনেকুৱা এটা ষ্টেপ আমি ল'ব লাগে, কাৰণ আমি আপগ্ৰেড হ'ব লাগিব। বৰ্তমান আগত আমি যদি বিশ্বৰ লগত ফেৰ মাৰিব লাগে, আমি আপগ্ৰেড হোৱাটো অতিকে জৰুৰী। চ' কিছুমান নিগেটিভ পইণ্ট আছে, নথকা নহয়। নিগেটিভ পইণ্টবিলাক এনেকুৱা যে আমাৰ ইয়াৰ আগতে 2010 চনত যেতিয়া কংগ্ৰেছৰ শাসনকাল আছিল, কংগ্ৰেছে শাসন কৰি আছিল আমাৰ দেশত, তেতিয়া এনেকুৱা এটা মানে সেই অনাৰ এটা প্ৰস্তাৱ মানে চিন্তাধাৰা কৰা গৈছিল। কিন্তু সেইটো হ'ব বিভিন্ন ধৰণৰ ৰাজনৈতিক কাৰণত সেইটো হ'ব নাপালে। তাৰোপৰি তাৰ সুখৰ কথা যে আমাৰ যিবিলাক ষ্টেণ্ডাৰ্ড হাই ইউনিভাৰ্চিটি আছে ৱৰ্ল্ডত, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি, অক্সফৰ্ড ইউনিভাৰ্চিটি, এইবিলাক ইউনিভাৰ্চিটিক ইনভাইট কৰা হৈছে, যাতে আমাৰ ভাৰততো সিহঁতে ব্ৰাঞ্চ খোলে, আৰু ব্ৰাঞ্চ খোলাৰ ফলত আমাৰ বহুতে মানে ইয়াৰ ফলত সুবিধা লাভ কৰিব। কাৰণ আমাৰ বহুত এনেকুৱা মানুহ আছে, বহুত এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে ফৰেইনত যাব নোৱাৰে পঢ়িবলৈ। চ' ফৰেইনত পঢ়িব যাব নালাগে, তেতিয়া ইয়াতে তেনেকুৱা সেই কলেজতে তেনেকুৱা ষ্টেণ্ডাৰ্ডতে সিহঁতে পঢ়িব পাৰিব। আমাৰ ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমটো হৈছে মাৰ্ক বেচিছৰ। যে মাৰ্ক বেছি পায় সি মেৰিডিয়ান, আৰু যে মাৰ্ক কম পায় শুনি মূৰ্খ। আপুনি হয়তো 3 ইডিয়ট চিনেমাখন চাইছে, তাত সেইটো কথাই কৈছিল যে আমাৰ যিসকলে মানে যিসকলে পাৰে, যিসকলৰ মাৰ্ক বেছি সিসকলে ফাৰ্ষ্ট বেঞ্চত বহিব, যিসকলৰ মাৰ্ক কম সিসকলে গাধ লাষ্ট বেঞ্চত বহিব। চ' তেনেকুৱা ছিষ্টেমত আমাৰ এডুকেশ্যন ছিষ্টেমটো চলি আহিছে। আৰু তাৰ ফলত বহুত ষ্টুডেণ্ট যিসকলে ষ্টেণ্ড কৰিব নোৱাৰে, যিসকলে ভাল মাৰ্ক ল'ব নোৱাৰে, ভাল স্ক'ৰ কৰিব নোৱাৰে, তেওঁলোকক মূৰ্খ সজাই দিয়া হয়, আৰু বহুত মেণ্টেল প্ৰেছাৰত পৰে, বহুত মেণ্টেল ডিপ্ৰেশ্যনত পৰে, আৰু তাৰ ফলত তাৰে মাজত বহুতে ছুইচাইড কৰিবলগীয়া হয়। চ' এনেকুৱা ছিষ্টেমটো সলনি কৰিবৰ কাৰণে আমাৰ নতুন এডুকেশ্যন ছিষ্টেম, নতুন এডুকেশ্যন পলিচি অনা হৈছে। নতুন এডুকেশ্যন পলিচিত কি থাকিব, কি নাথাকিব, সেই বিষয়ে আমি আপোনালোকৰ লগত কথা পাতিম এইটো ভিডিঅ'ত। আমি সৰুৰ পৰা দেখা পাই অহা যিটো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট বুলি ক'লে আমাৰ মানে গা মূৰ শিয়ৰি উঠা, সেই মেট্ৰিক পৰীক্ষা আজি আৰু হৈ থকা নাই। আপোনালোকে হয়তো বুজি পাইছে কথাটো, কাৰণ 600ৰ ভিতৰত 599 মাৰ্ক পোৱা ল'ৰা ছোৱালী আজিকালি পোৱা গৈছে। চ' আমি বৰ্তমান আপগ্ৰেড হ'ব লাগিব। আপগ্ৰেড হোৱাৰ কাৰণে মেট্ৰিক পৰীক্ষাক বৰ্তমান উঠাই দি পেলাই তাক আমি নতুন ছিষ্টেম অনা হৈছে এইটো এডুকেশ্যন ছিষ্টেমত। আমি সৰুতে যেনেকৈ পঢ়ি আহিছোঁ, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, এই ছিষ্টেমটো উঠি যাব। এই ছিষ্টেমটো উঠি যাই পেলাই 5+3+3+4 এনেকুৱা ছিষ্টেম হ'ব। মানে
আমি যেনেকৈ সৰুতে প্ৰতিটো ক্লাছৰ পাছত 6 মাহিলী পৰীক্ষা বছৰেকীয়া পৰীক্ষা এনেকুৱাকৈ দি আহিছোঁ এইটো ছিষ্টেম আৰু নাথাকে এইটো ছিষ্টেম নাথাকি ক্লাছ 5ত পৰীক্ষা হ'ব তাৰে পিছত আৰু 3 বছৰ পিছত তাৰে পিছত 3 বছৰ পিছত তাৰে পিছত আকৌ 4 বছৰ পিছতে ফাইনেল পৰীক্ষা হ'ব চ' বহুতখিনি মেণ্টেল ডিপ্ৰেশ্যন যি ভুগি থাকে ষ্টুডেণ্টবিলাকে তাৰ পৰা ৰেহাই আমাৰ বৰ্তমান কি আছে চলে কি আমাৰ যিসমূহ এটা কণ্টেণ্টছ থাকে যি এটা চিলেবাছ থাকে চিলেবাছটো পঢ়িব দিয়া হয় ষ্টুডেণ্টক পঢ়িব দি পেলাই তাৰে ওপৰত কুৱেশ্যন পেপাৰ ছেট কৰা হয় আৰু কুৱেশ্যন পেপাৰ তাৰ ওপৰত মানে তেনেকুৱাকৈ ছিষ্টেমটো চলি আহিছে চ' সেইটো ছিষ্টেমত নচলাই পেলাই অকল সেইটো ছিষ্টেমক গুৰুত্ব নিদি পেলাই যিটো আদাৰ এক্টিভিটিজ আছে সেই এক্টিভিটিজৰ ওপৰতো গুৰুত্ব দিয়া হ'ব এই নতুন ছিষ্টেমটোত আমি সকলোৱে জানো যে সকলো কামতে এক্সপাৰ্ট নহয় কিছুমানে পঢ়াত পাৰে কিছুমানে দৌৰাত পাৰে কিছুমানে বেলেগ খেলত পাৰে চ' যিসকলে মানে বেলেগ এক্টিভিটিজো আছে সকলোৰে টেলেণ্টবিলাক বেলেগ বেলেগ আপোনাৰ মাজতো এটা বেলেগ টেলেণ্ট আছে মোৰ মাজতো এটা বেলেগ টেলেণ্ট আছে চ' এই টেলেণ্টবিলাক আমাৰ লুকাই থাকে আমি যেতিয়ালৈকে ইয়াক বাহিৰলৈ ওলাই নানো চ' এই ব্যৱস্থাটোত যিসমূহ ফিজিকেল এক্টিভিটিজ বা অৰেল যিবিলাক এক্টিভিটিজ আছে সেইবিলাককো গুৰুত্ব দিয়া হ'ব তাৰ ফলত মানে শাৰীৰিক মানসিক দুইফালেদি বিকাশ হ'ব আৰু তাৰ ফলত ষ্টুডেণ্টবিলাকে বেছিকৈ শিকিব পাৰিব বেছিকৈ নলেজ গেইন কৰিব পাৰিব এতিয়া মাৰ্কিং ব্যৱস্থাটো আমাৰ পৰীক্ষাত কি কৰা হয় অকল কুৱেশ্যন পেপাৰবিলাক চোৱা হয় কুৱেশ্যন পেপাৰবিলাক চালোঁ তাৰ ওপৰত বেছ কৰি এটা মাৰ্ক পাব আৰু তেনেকুৱাকৈ এটা ক্লাছৰ পৰা এটা ক্লাছ তেনেকুৱাকৈ ষ্টেপ বাই ষ্টেপ গৈ থাকে বাহিৰৰ যিবিলাক দেশ আছে সেইবিলাকত হয় কি যে যদিহে ষ্টুডেণ্টটোৱে পঢ়াত মানে স্কুলত বেলেগৰ প্ৰতি বেছি আগ্ৰহী সাপোজ ৰানিঙৰ প্ৰতি আগ্ৰহী বা ড্ৰাইভিঙৰ প্ৰতি আগ্ৰহী তেনেকুৱাকৈ সেই লাইনৰ প্ৰতিও তেওঁক ইণ্টাৰেষ্ট কৰায় সেই লাইনৰ প্ৰতিও তেওঁক তাৰেও এডুকেশ্যন দিয়া হয় কেনেকৈ ড্ৰাইভিং কৰিব লাগে বা কেনেকৈ ৰেচ খেলিব লাগে সেইবিলাক কৰা হয় কিন্তু আমাৰ এই এডুকেশ্যন ছিষ্টেমটোত ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমটোত বৰ্তমানলৈ সেইটো ছিষ্টেম নাছিল আৰু আমাৰ নতুন এডুকেশ্যন পলিচিটোৱে কি কৰিব সেইটো লগতে সামৰি ল'ব যে যদিহে ষ্টুডেণ্টটোৰ বেলেগ এক্টিভিটিজ আছে সেইখিনিও মানে উলিয়াই অনাত সহায় কৰিব লগতে ক্লাছ 9ৰ পৰা ক্লাছ 12লৈ মেট্ৰিক পৰীক্ষা উঠাই দি 8টা ছেমিষ্টাৰত ডিভাইড কৰা হৈছে আৰু এই 8টা ছেমিষ্টাৰ পাৰ হ'লেহে ষ্টুডেণ্টটোৱে দ্বাদশ শ্ৰেণী অতিক্ৰম কৰিব পাৰিব তাৰপিছত যদিহে ষ্টুডেণ্টটোৱে ডিগ্ৰী কৰিব বিচাৰে তেতিয়াহ'লে ডিগ্ৰী কৰিবলৈ বৰ্তমান 3 বছৰৰ ঠাইত 4 বছৰ কৰিব লাগিব কিন্তু বৰ্তমান তাতেও এটা কথা আছে যে যদিহে ডিগ্ৰী কৰোঁতে এবছৰ কৰিয়ে যদি ষ্টুডেণ্টে বাদ দিয়ে তেতিয়াহ'লেও তেওঁ এখন চাৰ্টিফিকেট পাব বা 2 বছৰ কৰিয়ে যদি বাদ দিয়ে তেতিয়াও এখন চাৰ্টিফিকেট পাব মানে আধাতে এৰিলেও বৰ্তমান যেনেকুৱাকৈ আধাতে এৰিলে সেইটো মানে কমপ্লিট হোৱা নুবুজায় তেনেকুৱাকৈ নহ'ব বৰ্তমান যিটো মানে ছিষ্টেম ডিগ্ৰী ছিষ্টেম সেইটো সলনি কৰি পেলাই ডিগ্ৰী ছিষ্টেমটোত 4 বছৰ কৰি কৰা হৈছে আমাৰ পৃথিৱীৰ বিৰাট যিসমূহ টপ ইউনিভাৰ্চিটি আছে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি অক্সফৰ্ড ইউনিভাৰ্চিটি সেই ইউনিভাৰ্চিটিবিলাকক ইনভাইট কৰা হৈছে প্ৰায় 400 ইউনিভাৰ্চিটিক ইনভাইট কৰা হৈছে ইণ্ডিয়াত তেওঁলোকৰ ব্ৰাঞ্চ এষ্টাব্লিছ কৰাৰ কাৰণে কাৰণ আমাৰ এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিসমূহ ষ্টুডেণ্টে বাহিৰত পঢ়িব খোজে এব্ৰডত যাব খোজে বিদেশত পঢ়িব খোজে কিন্তু টকাৰ অভাৱত বা বিভিন্ন কাৰণত পঢ়িব নোৱাৰে কিন্তু বৰ্তমান এইখন পলিচি যেতিয়া এপ্লাই হ'ব তাৰ পিছত হয়তো এইটোসমূহ অসুবিধাৰ পৰা দূৰ হ'ব পাৰে আমাৰ বাহিৰৰ এডুকেশ্যন ছিষ্টেমটো বা অলপ বেলেগ পৃথক তেওঁলোকত আমাৰ কি কৰা হয় আমি সৰুতে আমাক মা দেউতাই কৈছিল যে যদি ভালদৰে পঢ়া শুনা নকৰোঁ এইবিলাক কাম কৰিব লাগিব এইবিলাক মানে জোতা চিলাই কৰা প্লাম্পাৰ চাফাইৱালা বেলেগৰ দোকানত চাহ ধুব লাগিব এইবিলাক কৰিব লাগিব মানে আমাৰ এইটো পেৰেণ্টছৰ দোষ নহয় এইটো আমাৰ গোটেই হোল ছ'চাইটিৰ দোষ যে আমাৰ সমাজত যিবিলাক সৰু সৰু কাম চাফাইৱালা হওক প্লাম্পাৰ হওক বা ঝাৰুৱালা হওক এইবিলাক কামক মানে নেগলেক্ট কৰা হয় এইবিলাক মানে ঘৃণাৰ চকুৰে চোৱা হয় চ' যিবিলাক ফৰেইন কাণ্ট্ৰি আছে সেইবিলাকত এই কামবিলাকক সমানে প্ৰেক্টিছ কৰি দিয়া হয় ষ্টুডেণ্টবিলাকক মানে সেইটো ছাবজেক্ট শিকাৰ কাৰণে এটা বেলেগ এডুকেশ্যন আছে আৰু সেইটো হৈছে ভকেশ্যনেল চ' ভকেশ্যনেলত যিসমূহ ষ্টুডেণ্ট মানে উইক সেইবিলাক ষ্টুডেণ্টৰ কাৰণে ভকেশ্যনেল এডুকেশ্যন দিয়া হয় যাতে সেইসকলে পাছত নিজৰ স্কিলেৰে বেলেগ ছেক্টৰত নিজকে এষ্টাব্লিছ কৰি ল'ব পাৰে যেতিয়া ষ্টুডেণ্টে মেট্ৰিক কোৱালিফাইড হোৱাৰ পিছত তাৰ হাতত 3টা ষ্ট্ৰীম আহে যি 3টা ষ্ট্ৰীমৰ মাজত এটা ষ্ট্ৰীম বাছি ল'ব লাগে আৰ্টছ ছায়েন্স আৰু কমাৰ্চ যদি আৰ্টছত এজন ল'ৰাই এডমিশ্যন লয় তেতিয়াহ'লে সি যদি কোনোবা এটা ছায়েন্সৰ বা কমাৰ্চৰ ছাবজেক্ট ষ্টাডি কৰিব বিচাৰে তেনেহ'লে সি কৰিব নোৱাৰে
সেইটো বৰ্তমান আমাৰ পাঠ্যক্ৰমত সেইটো পাৰমিশ্যন দিয়া হোৱা নাই কিন্তু নতুন যিটো শিক্ষানীতি আহি আছে নতুন এডুকেশ্যন পলিচিত সেইটো ইনক্লুড কৰি পেলাই যদিহে কোনোবা এটা ষ্টুডেণ্টে আৰ্টছত পঢ়ি আছে আৰু সি যদি কমাৰ্চৰ বা ছায়েন্সৰ যদি কোনোবা এটা ছাবজেক্ট পঢ়িব বিচাৰে তেতিয়াহ'লে পঢ়িব পাৰিব সো দুই এটা পইণ্টক বাদ দি বাকী বেছিভাগ পজিটিভ পইণ্টে আছে এই নতুন আহিবলগীয়া পলিচিখনত যিসমূহে আমাৰ শিক্ষা ব্যৱস্থাটোক এটা নতুন পৰ্যায়লৈ লৈ যাব আৰু বিশ্বৰ দৰবাৰত এটা নতুন চিনাকি দিবলৈ সক্ষম হ'ব আৰু নিগেটিভ পইণ্ট বুলি ক'লে ইয়াত বেছি নাই নিগেটিভ পইণ্ট বুলি ক'লে প্ৰথমতে মই ক'ব বিচাৰোঁ যে আমাৰ ভাৰতত আমেৰিকা ইংলেণ্ডৰ দৰে নহয় আমাৰ ভাৰতত বহুত ভাষা চলে বিভিন্ন ষ্টেটত বেলেগ বেলেগ ভাষা সো মিডিয়ামক লৈ এটা সমস্যা সৃষ্টি হ'ব লগতে ইয়াৰ আগতে যেতিয়া কংগ্ৰেছৰ শাসনকাল চলি আছিল 2010 চনতো এই পলিচিখন অনাৰ চিন্তা চৰ্চা কৰা হৈছিল কিন্তু বিভিন্ন পলিটিকেল কনস্পাইৰেচিৰ কাৰণে এই পলিচিখন আহিব নোৱাৰিলে সো লক্ষণীয় হ'ব এইখন পলিচি কেতিয়া কাৰ্যকৰী হয় কেনেকুৱাকৈ নে নতুন পলিচি হৈয়ে থাকে নতুন হৈয়ে থাকে আমি পাওঁনে নাপাওঁ সেয়া সময়ীয়া হ'ব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব